हेलो সকলকে নমস্কাৰ জনাইছোঁ মই পাৰবিন আজি মই দিনটোৰ কি কৰিছোঁ কি নকৰিছোঁ তাৰ এটা ব্লগ বনাব লৈছোঁ দিনটোত কি কৰিম কিনো আপোনালোকে চাব মই দিনটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ খালোঁ খাই পেলাই এতিয়া ভাত বনাব লৈছোঁ আৰু বহুত কিবা কিবি কাম দিনটোত কৰি থাকিম আপোনালোকে চাব নাজানে আমাৰ মানুহজনে মানে মোৰ হাজবেণ্ডৰ চাকৰি নাই তেখেতে আগৰৰ ব্যৱসায় কৰে আপোনালোকে শুনিছে নে জানো আগৰ ব্যৱসায় কৰে তেখেতৰ কথাৰ কাৰণে ঘৰত মানে বহুতখিনি মানুহ দিনটোত থাকেই ভাত খোৱা মানুহ কিছুমান মানে বেপাৰ কৰিবলৈ অহা মানুহ থাকে আমাৰ ঘৰত কাম কৰি থকা ল'ৰা থাকে সেইবিলাকৰ কাৰণে ভাত সদায় প্ৰতিদিনে মানে বহুতখিনি ভাত দাইল ভাজি এনেকৈ মই বনাবলগীয়া হয় অকলে অকলে সব কাম কৰিবলগীয়া হয় সেইকাৰণে সব কাম মই ভিডিঅ' দিবলৈ অকণ অসুবিধা হয় তথাপিতো মই যেতিয়া ইমানখিনি মানুহক মানে প্ৰতিদিনে খুৱাই থাকোঁ বনাই সিজাই কিনো তেখেতসকলক মই বনাই দিওঁ তেখেতসকলে খায় সৰু সৰু ৰেচিপি সৰু আমি সদায় ঘৰত খাই থকাবিলাককে আপোনালোকক দেখাম আপোনালোকে চাব চাই কেনেকুৱা লাগে মোক জনাব মোৰো সময়টো পাৰ হ'ব আপোনালোকেও মোৰ বিষয়ে জানিব মই আমাৰ ব্যৱসায়খনৰ বিষয়ে জানি ভাল পাব বহুতে নজনা মানুহে মই ভাবোঁ আজি এতিয়া দিনটোৰ কাৰণে আৰু ভাত মই অলৰেডি বনালোৱেই দাইল হ'ল এতিয়া ভাজি বনাম কিবা কিবি সৰু সৰু ভাজি বনাম কেইবাখনো চাব আপোনালোকে চাই পেলাই আৰু মোক চাব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব আৰু কিবা বেয়া লাগিলেও কমেণ্ট কৰি জনাব মোক ক'ব খালি নোকোৱাকৈ নাথাকিব এতিয়া মই দুপৰীয়া মানে ভাজি বনাবৰ কাৰণে এটা জাতিলাও কাটিলোঁ লাও আৰু আলুগুটি কাটিছোঁ এইখিনি ভাজি বনাম এইখিনি বাৰু কেনেকৈ বনাব লাগে তাক সেইটো মই আপোনালোকক নেদেখাওঁ কাৰণ সকলোৱে জানে চবেই জানে জাতিলাও আলুগুটি ভাজি কেনেকৈ বনাব লাগে মই এনে দেখাইছোঁ যে এইখিনিও মানে ভাজি আজি বনাম দুপৰীয়া খাবৰ কাৰণে জাতিলাওটো যে আমি কাটিলোঁ ভাজি বনাবৰ কাৰণে তাৰ বাকলিখিনি এইখিনি বাকলিবিলাক মই থৈছোঁ মানে এতিয়া বাকলিখিনিয়ে বেলেগ এটা ভাজি বনাম আপোনালোকে সেইটো ভাজি আপোনালোকক দেখাম কেনেকৈ বনালোঁ এইখিনি বাকলি ভালকৈ চাফাকৈ ধুনীয়াকৈ মই ধুই ল'লোঁ ধুই পেলাই এতিয়া ইয়াৰে ভাজি অকণ বনাম আপোনালোকে চাব এতিয়া জাতিলাও বাকলিখিনি এনেকৈ মিহিকৈ এনেকৈ কাটি ল'লোঁ জাতিলাও বাকলিখিনি এতিয়া অকণমান পিঁয়াজ কাটি ল'লোঁ অকণমান জলকীয়া আৰু কণী এটা লৈছোঁ ভাজিবৰ কাৰণে এতিয়া মই কেৰাহীখন ইয়াত পাতি থৈছিলোঁ তাতে ইয়াতে অকণমান তেল দি দিম অকণমান আগৰ আছে এটা আৰু অকণ দিছোঁ ইয়াতে তেল অকণমান দিছোঁ এতিয়া মই তেলত পিঁয়াজ অকণমান দিম অকল পিঁয়াজ দিয়ে এইখিনি এতিয়া অকণমান ৰঙচুৱা দিছা হ'ল কাৰণে এতিয়া পাচলিখিনি জাতিলাও বাকলিখিনি দি দিম লৰাই দিম এতিয়া ইয়াত অকণমান নিমখ আৰু অকণমান হালধি দিম হালধি অকণমান দিছোঁ নিমখ অকণমান দিছোঁ এতিয়া এই ভাজিকণ ঢাকনখন মাৰি দিম এতিয়া চৰিখিনি অলপ এতিয়া ভাত খাইছে আৰু ইয়াতে এতিয়া মই কণী এটা ঢালি দিম অৱশ্যে কণী দুটাও দিব পাৰে আপত্তি নাই কিন্তু মানে কি মই এতিয়া এটা কণী দিয়ে ভাজিছোঁ এতিয়া অলপ সময়ৰ কাৰণে আকৌ ঢাকনখন লগাই পাই থৈ দিম এতিয়া ভাজিখিনি প্ৰায় হৈ গ'ল আৰু ভাজি হৈ গ'ল এতিয়া মই বাতি এটাতে ভাজিখিনি কাঢ়ি থ'ম এইখিনি ভাজি বাতি এটাতে কাঢ়ি থ'লোঁ মই
এইখিনিতে আৰু খাব পৰা হৈ গ'ল ভাজি। জাতিলাও বাকলি আৰু কণী, পিঁয়াজ আৰু জলকীয়া দি ভজা প্ৰায় ৰেডি হৈ গ'ল। ভাতৰ লগত খাবলৈ আমলেট বনালোঁ, পাপৰ ভাজিলোঁ। এয়া এতিয়া দুপৰীয়া সাজৰ কাৰণে। আজিৰ দিনটোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। শুভ সন্ধিয়া। সকলো কুশলে থাকক, সুস্থ থাকক।